तो हेलो गाइस मैं होमवर्क शर्मा आपलोक सार्च रिपोर्ट उइथ एसपी शर्मा यूट्यूब चैनल सो पुनरबार मोर चैनल आपलोक स्वागतम जानालो सो गाइस मेडिकलर कारणे आपलोকৰ ওচৰত এটা বহুত ডাঙৰ আপডেট আপোনালোকক মই দিবলৈ গৈ আছো সো মেল ফিমেল দুটা ক্যান্ডিডেটৰ কাৰণে এই ভিডিওটো মোস্ট ইম্পৰ্টেন্ট হ'ব লগা আছে এটা কুইক আপডেট ওলাই আছে এটা নোটিস জাৰি হৈছে আপোনালোকক মই সেই নোটিসটো ইয়াতে স্ক্ৰিনত দেখাই দিছো আপোনালোকে চাই ল'ব সো কেইদিনমান আগতে আৰু এটা নোটিস জাৰি কৰা হৈছিল য'ত লিখা আছে যে সেকেন্ড উইক অফ জুনৰ পৰা আপোনালোক আমাৰ তাৰ মানে এসএসসি জিজি যোনটো 2022-23 মেডিকেল যেটো আছে এটো আমাৰ হোৱাৰ সম্ভাৱনা আছে বুলি কোৱা হৈছিল কিন্তু আকৌ আজি 7 তাৰিখে এটা নোটিস জাৰি কৰা হৈছে য'ত মই আপোনালোকক ইয়াতে দেখাই দিছো আপোনালোকে চাই লওক আৰু ইয়াতে লিখা আছে যে কন্ডাক্ট অফ ডিভি ডিএমএ এণ্ড আৰএমই অফ সিটি জিডি exam 2022 in construction to decorated construction DV DMA and RME of city GD exam 2022 will now be externally conduct to in second week of July তার মানে যেটো আপোনালোকৰ আগৰ নোটিছত জাৰি কৰা হৈছিল আৰু তাতে মেনশন কৰা হৈছিল যে সেকেন্ড উইক অফ জুনৰ পৰা আমাৰ যেটো মেডিকেল স্টার্ট হ'ব বুলি কোৱা হৈছিল কিন্তু হেইটো নহয় ফালে ইয়াতে মেনশন কৰা আছে যে আমাৰ মেডিকেল যি হয় সেকেন্ড উইক অফ জুলাইৰ পৰা হোৱাৰ সম্ভাৱনা আছে বুলি ইয়াতে হিতে মেনশন কৰিছে আৰু এই ডেটটো টেন্টেটিভ হয় আৰু এই ডেটৰ মতে আপোনালোকৰ যি হয় মেডিকেলটো স্টার্ট কৰা হ'ব সো মই আগতে আপোনালোকক কৈছিলো যে আমাৰ যেটো মেডিকেল হয় হেইটো সেকেন্ড উইক অফ জুলাইৰ পৰা হোৱাৰ সম্ভাৱনা আছে মানে 10 ৰ পৰা 20 জুলাইৰ ভিতৰত আমাৰ যি হয় মেডিকেল স্টার্ট কৰা হ'ব আৰু 20 ৰ পৰা 25 জুনৰ ভিতৰত আমাৰ যি হয় মেডিকেলৰ কাৰণে যেটো কাট অফ বনিব ৰিজাল্ট আহিব হেইটো 20 ৰ পৰা 25 জুনৰ ভিতৰত আমাৰ কাট অফটো লাগিব তাৰ মানে কোনে কোনে মেডিকেল দিব পাব বুলি সো তথাপিও আপোনালোকে ইহঁতৰ যেহেতু এসএসসি যেহেতু এতে মানে তাৰ মানে বহুত স্পিড প্ৰসেস বিলাক চলাই গৈ আছে সো সিহঁতৰ তাৰ মানে একো ধৰিব নোৱাৰে সিহঁতে ফটকে কেতে আমাৰ মেডিকেল যি হয় পাতি দিব পাৰে সো সকলোৱে তাৰ মানে ইয়াৰ একৰ্ডিং প্ৰিপাৰেচন বিলাক কৰি যায় থাকক সিহঁতে যেতিয়া মাতে তেতিয়া যাইফালে আপোনালোকে হাজিৰ হ'ব পাৰে দেন তেনেকুৱা আপোনালোকে তাৰ মানে প্ৰিপাৰ বিলাক চলাই যায় থাকক আৰু খুব ধুনিয়াকৈ আপোনালোকে মেডিকেলৰ কাৰণে হাজু হৈ থাকক আৰু যিসকলে এতিয়ালৈকে ডকুমেন্ট বিলাক ক্লিয়াৰ কৰা নাই ডকুমেন্টস ক্লিয়াৰ কৰক আৰু ইয়াতে কিছুমান কথা উল্লেখ কৰা আছে যেটো মই আপোনালোকক এটা কৈ আছো আপোনালোকে চাই যাওক ইয়াতে লিখা আছে যে সেন্টার ওয়াইজ ডিটেইলস অফ ক্যান্ডিডেটস একম উইথ শিডিউল অফ ডিভিডিএমই এন্ড আরএমই উইল বি ইন্টারনেট immediately on declaration of result of PET PhD by SSC তার মানে আপোনালোকৰ যেহেতু যি হয় সেন্টার ওয়াইজ যেটো আপোনালোকৰ মেডিকেল হ'ব তার মানে আপোনালোকৰ মেডিকেল কত হ'ব তার মানে আপোনালোকৰ এডমিট খন তেতিয়া জাৰি কৰা হ'ব যেতিয়া আপোনালোকৰ PET PhD এর তার মানে ফাইনাল ৰিজাল্টটো আহিব তার মানে কোনে কোনে মেডিকেলৰ কাৰণে সিলেক্ট হৈছে বুলি যেটো আপোনালোকৰ কাট অফ লাগিব বা মেৰিট লাগিব সেই মেৰিটৰ পিছতে আপোনালোকৰ সেন্টার ওয়াইজ আপোনালোকৰ এডমিটটো বনিব আৰু সেই এডমিট মতে আপোনালোকে যাইবাৰে সেন্টাৰত হাজিৰ হ'ব পাৰিব সো এইখিনি আছিল কুইক এটা আপডেট আপোনালোকে মেডিকেলৰ খুব ধুনিয়াকৈ প্ৰিপাৰেচন কৰি দিয়ক যেহেতু এটা এসএসসি খুব ধুনিয়াকৈ স্পিড প্ৰসেস বিলাক চলাই যাই আছে আৰু কেতিয়া আপোনালোকক মাতিব কোনো গ্যাৰান্টি নাই সো আপোনালোকে ভালদৰে প্ৰিপাৰেচন বিলাক চলাই যাই থাকক যাৰ যাৰ ডকুমেন্ট বিলাক ক্লিয়াৰ হোৱা নাই এতিয়ালৈকে আপোনালোকে ডকুমেন্ট বিলাক ক্লিয়াৰ কৰি থওক কাৰণ যদি আপোনালোকে এক্সামতে ফেল হৈ গ'ল হয় তে কোনো এটা ডাঙৰ ইস্যু নাছিল কিন্তু যেতিয়া আপোনালোকে এক্সাম পাস কৰিলে ফিজিক্যাল পাস কৰিলে আৰু এতিয়া যাইফালে যেতিয়া মেডিকেলৰ স্টেপত আপোনাৰ বহুত ধুনিয়া মাৰ্ক আছে আৰু যদি আপোনালোকে ডিভিত যদি ৰিজেক্ট হৈ যায় বা ডকুমেন্ট ভেৰিফিকেশনত যদি আপোনালোকে ৰিজেক্ট হৈ যায় তো মনত আপোনালোকে কেতিয়া মনক খান্তনা দিব নোৱাৰে বা মনক বুজাব নোৱাৰে আপোনালোকে সদায় জীৱনভৰ ভাবি থাকিব যে মই এইটো ভুল কিয় কৰিলো সো সেই কাৰণে আপোনালোক মই এতিয়াও কৈছো এতিয়া বহুত সময় আছে এতিয়াও 1.5 মাহ 1 মাহ মান সময় আছে আপোনালোকে ভালদৰে ডকুমেন্ট যাৰ যাৰ হোৱা নাই আপোনালোকে ডকুমেন্ট বিলাক ক্লিয়াৰ কৰক আৰু আপোনালোকৰ যদি মেডিকেলৰ কিবা ডাউট আছে মোক খুদক আৰু নেক্সট ভিডিও মই আপোনালোকক মেডিকেলৰ কিছুমান পইণ্টৰ বিষয়ে ক'বলৈ গৈ আছো যেটোত আপোনালোকক বহুত বেছি সম্ভাৱনা থাকে ৰিজেক্ট কৰাৰ বা ৰিমেডিকেল দিয়াৰ আৰু সেইটো ইমান ডাঙৰ প্ৰবলেম নহয় যে আপোনালোকে ঘৰত ঠিক কৰিব নোৱাৰে আপোনালোকে 10 ৰ পৰা 15 দিনৰ ভিতৰত যেটো ঠিক কৰিব পাৰে সেইটো আপোনালোকক মই বুজাই দিম নেক্সট ভিডিওত মই আজি সেইটো ভিডিও বনালো হয় কিন্তু মই এটা আপডেটটো পালো এই নোটিসটো পালো সেই কাৰণে আপোনালোকক আপডেটটো দিলম বুলি ভাবিছো সো যাক ভিডিওটো ইনফৰমেটিভ লাগিছে ভিডিওটো প্লিজ লাইক কমেন্ট শেয়াৰ কৰিবা আৰু যদি চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আগলৈকে আপোনালোকে এনেদৰে মোৰ চেনেলত লেটেষ্ট আপডেট বিলাক পাই থাকিব এসএসসি ডিগ্ৰী সম্বন্ধিত আৰু বেলেগো ভ্যাকেন্সি বা জব নিউজ অফ সম্বন্ধিত আপডেট বিলাক পাই থাকিব সো চেনেলটো সাবস্ক্ৰাইব কৰি থক আৰু যদি ভিডিওটো ভাল লাগে তেনে লাইক কমেন্ট শেয়াৰ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক সো লগ পাম নেক্সট ভিডিওৰ কাৰণে তেতিয়ালৈকে বাই বাই জয় হিন্দ।